গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আমি গৈ আছোঁ জোৰণত, মানে মামাহঁতৰ ল'ৰাৰ জোৰণত। আৰু এয়া আমি উঠি গ'লোঁ। হাজবেণ্ডে আচলতে ঘৰৰ পৰা আহিছিলে আৰু আমি মাহঁতৰ ঘৰত আছিলোঁ আৰু তেওঁ আমাক লৈ গৈ আছে। আমি গৈ আছোঁ এতিয়া। এয়া ফাইনেলি আমি আহি গ'লোঁ বিয়া ঘৰত। আৰু এই জোৰোণৰ কাৰণে যিখিনি যোগাৰ লাগে সেইখিনি ৰেডি হৈ আছে। জোৰোণ যোৱাৰ আগতে দৰাই সেৱা কৰি লৈছে। এয়া ডাঙৰ বাইদেউ আৰু মই দুয়োটাই একেলগে বহি গৈছোঁ। আৰু সেইফালে আছে মা আৰু মাইনা, আৰু এয়া সৰু মাহী। মাক দেখিছেনে, গোটেই মূৰে গায়ে কাপোৰ উৰি গৈছে। যিহেতু মাইনাই খিৰিকীখন খুলি ৰাখিছিলে, সেইকাৰণে ঠাণ্ডা পোৱাৰ কাৰণে উৰি ৰাখিছিলে। এয়া সৰু মামী দেখিছে, সৰু মামী আৰু মাইনা। মাহীৰ ল'ৰা আৰু ভণ্টিৰ হাজবেণ্ড হয়। এয়া নলবাৰীৰ ফেমাছ মন্দিৰ, হৰি মন্দিৰ হয়। তো আমি এইফালেৰে গৈ আছোঁ। আমি আচলতে গৈ আছোঁ তামোলপুৰ, কইনাৰ ঘৰ তামোলপুৰত। এয়া জোৰোণৰ গাড়ী গৈছে, যিহেতু চবে ডান্স কৰি কৰি গৈ আছে, গান গাই গাই গৈ আছে। এই সৰু বাইদেউ, ডাঙৰ বাইদেউ, মাহী আৰু বাইদেউসকল। মাহীও আছে, এয়া হ'ল সৰু মাহী। এয়া দেখিছেনে গাড়ীখনত কোনে উঠিলে? গোটেই বস্তুখিনি তেওঁৰ গোটেই চেল গৈছে গাড়ীত উঠাৰ পিছত, যিহেতু বহুতখিনি দূৰ আছিলে নলবাৰীৰ পৰা তামোলপুৰ। আমি আহি পালোঁ কইনাৰ ঘৰ। এতিয়া কইনাক দেখিছে চাগে, আমি ইয়াতে ৰৈ আছোঁ।
যিহেতু ভাগিনীক অহা নাই, গতিকে মাইনাই গোটেইখিনি কৰি দিছে, সেন্দুৰ পিন্ধোৱাৰ পৰা মূৰ চুচোৱাৰ পৰা। এয়া হ'ল নতুন কইনা। আৰু এয়া আমি খোৱা লোৱা হৈ যোৱাৰ পিছত সেইখিনি আমি উঠিলোঁ এনেকৈ। এয়া নেক্সট ডে হৈ গ'ল আৰু নেক্সট ডে বিয়া হয়, আৰু মই সেই অফিচৰ পৰা মোৰ হাজবেণ্ডে লৈ পেলাই আমি গৈ আছোঁ মানে মোৰ মাহঁতৰ ঘৰলৈকে, যিহেতু মই মাহঁতৰ লগত যাম, তো মাহঁতৰ ঘৰলৈকে গৈ আছোঁ। তেওঁলোকে মোক ড্ৰপ কৰি তেওঁলোকে বিয়ালৈ যাব আৰু মই যাম মাহঁতৰ লগত। আৰু ইয়াতে আমি ৰখিছোঁ, এটা স্পেচিয়েল জেগাত ৰখিছোঁ, মই দেখাই আছোঁ। আহি আছোঁ এতিয়া লাও ছিঙিব। এয়া ৰাস্তাত বহুত ধুনীয়া ধুনীয়া লাও দেখা পালোঁ, আৰু লাও যিহেতু তেওঁলোকৰ তাতে নাছিলে, তো তেওঁলোকে বাৰীত লৈ গ'ল, মানে খেতিত লৈ গ'ল লাও নিজে নিজে ছিঙিবৰ কাৰণে। আমি গৈ আছোঁ, মানে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আৰু মই, হাজবেণ্ড গাড়ীতে আছে। দেখিছেনে গোটেই শাকে শাক, গোটেই খেতিখন শাক চব্জি গোটেইখিনি। দেখিছেনে নিজে নিজে ছিঙি আনিব দিছে লাও। আৰু ফাইনেলি মই মাহঁতৰ লগত এতিয়া গৈ আছোঁ, মাইনা আগত আৰু আমি তিনিটা পিছত হয়। এতিয়া বিয়াত আহি পালোঁ আৰু ইয়াতে আমি বহি আছোঁ। এই হ'ল দৰাৰ দেউতাক হয়, ডাঙৰ মামা। আৰু এয়া মাইনা আৰু বাবু, সিহঁতেও আহি পালে, সিহঁতেও বেলেগ গাড়ীত আহিছিলে। আৰু মোৰ লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এয়া হ'ল দৰা। আমি খোৱা বোৱা হৈ গ'ল, আৰু এতিয়া দৰাক গা ধুৱাব নিব, আৰু গা ধোৱাৰ আগতে যিহেতু নখ কটা নিয়মটো আছে, তো সেই নিয়মটো কৰি আছে। আৰু এই দৰাক গা ধুৱাই আছে। ফাইনেলি মা হালধিৰে গা ধুৱাইছে, যিহেতু কইনাকো ধুৱাই আকৌ দৰাকো ধুৱাই। তো ইয়াৰ মাহীয়েকে ধুৱাই আছে, মাহীয়েক ইফালৰো হয়, ইফালৰ পেহীয়েক মাহীয়েক গোটেইবিলাকে ধুৱাই আছে।
দৰাক গা ধুৱাই আনিলে আৰু এয়া দৰাৰ ভায়েক চাওক, সৰু ভায়েকে গামোচা পিন্ধি আছে, তাৰ লুজ। মই দৰাৰ লগত বহি আছোঁ। কেনেকুৱা এক্সপিৰিয়েঞ্চ? বহুত ভাল লাগিছে। আৰু প্ৰথম আমাৰ এইটো বৌ হয়, আৰু বৌয়ে নতুনকৈ ইউটিউব চেনেল এটা খুলিছে, আৰু মই অনুৰোধ জনাইছোঁ যে সকলোৱে যেনে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, তাৰে কামনা কৰিছোঁ। আৰু বাবলুৰ মানে বিয়াৰ শুভেচ্ছা থাকিল, আৰু বৈবাহিক জীৱন মানে শান্তিৰে হেৰি হওক, হেপিলি থাকক দুয়োটাই, তাকে ধন্যবাদ। তাত খাই লৈ আমি বহি আছোঁ সন্ধিয়া সময়ত কথা পাতি পাতি। আৰু এয়া হ'ল ডাঙৰ মামী, মানে দৰাৰ মাক হয়। কিবা নিয়ম আছে গা ধোৱাৰ পিছত, শুৱক জাৰা বুলি কয়, সেইটোৱে কৰিব চাগে মামীয়ে। এয়া মাইনাক দেখিছেনে? কফি আৰু পকৰা বিলাই আছে। আৰু ইহঁতকেইটাক দেখিছেনে? ডান্স, সিহঁতৰ ডান্সৰ ওপৰত ডান্স। নেক্সট খানা বনি আছে, মানে সন্ধিয়াৰ খানা হয় স্পেচিয়েল। আৰু এয়া মাইনা আৰু মাইনাৰ খুৰীমাক, দুটাই ফটোশ্বুটৰ কাৰণে ৰেডি হৈ আছে। এয়া মামীৰ নিয়মখিনি কৰি আছে।
বাইদেউ। ইয়াতে দেখিছেনে পুৰি, চব্জি, মিক্স ভেজ, চাটনি আৰু মটন আছিলে, পোলাও আছিলে। মানে মাইনা, মই, মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আৰু হাজবেণ্ড, আমি গোটেইবিলাকে ফাৰ্ষ্ট বেটছতে বহি দিলোঁ সন্ধিয়াৰ টাইমত। খানাটো কিন্তু বিৰাট টেষ্টি আছিলে, বিৰাট ভাল লাগিছিলে খাই। আৰু এয়া দেখিছেনে ডেন্স মাহীহঁতৰ, এয়া সৰু মাহী হয়, হোৱাইট চুৱেটাৰ পিন্ধি থকাটো। আৰু এয়া শাহুমাও আহি গ'ল ডেন্স কৰিব, আৰু সেইটো হ'ল মাজৰটো হ'ল দৰাৰ মাহীয়েক। এয়া দেখিছেনে ডেন্স, কেনেকুৱা ডেন্স ইহঁতৰ। আৰু এয়া কাষৰ গ্ৰীণ কালাৰ চুৱেটাৰ পিন্ধাটো হ'ল সৰু মাহী, মানে মোৰ হাজবেণ্ডৰ দুটা মাহী, সৰু মাহী, মাজু মাহী, আৰু এয়া মা। সিহঁতৰ কেইটা ডেন্স দেখিছে, কেনেকুৱা ডেন্স পেহীয়েকহঁতৰ। এতিয়া দেখিছেনে আজিকালিৰ দিনত বিয়াবিলাকততো জানেই এনেকুৱাকৈ মিউজিক চিষ্টেম নানে একচুৱেলি, বেণ্ড পাৰ্টি বুলি কয়। আৰু আজি ভাবিলোঁ যে মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ, আৰু আপোনালোকৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।